Hello my dear students. আজি আমি আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ পাঠটিৰ পৰা কেইটামান MCQ খুব ইম্পৰ্টেন্ট MCQ প্ৰিভিয়াস এক্সাম বিলাকত প্ৰায় অহা দেখা গৈছে এইকেইটা MCQ গতিকে তোমালোকৰ বহিত MCQ কেইটা সুন্দৰভাৱে লিখি ল'বা আৰু প্ৰেক্টিছ কৰিবা আজি প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰণ কৰিব পাৰে ইয়াৰ এনসাৰটো কি হ'ব বাৰু কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰণ কৰিব পাৰে কোনটো ধাতুৱে পাৰে জিংকে পাৰে শুদ্ধটো হৈছে জিংক যিসকলে চেনেললৈ নতুনকৈ আহিছা ভিডিঅ'বোৰ নতুনকৈ চাবলৈ লৈছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰলৈ গুচি যায় আৰু তোমালোকে এখিনি চাই পৰীক্ষাৰ বাবে সাজু হ'ব পাৰা ঠিক আছে এতিয়া আমি দ্বিতীয়টো কোৱেশ্চনলৈ দ্বিতীয়টো কোৱেশ্চনত সুধিছে Fe2O3 Al এটো হৈছে বিক্ৰিয়ক পদাৰ্থ এই বিক্ৰিয়ক পদাৰ্থটো বিক্ৰিয়া ঘটি উৎপন্ন হৈছে Al2O3 twice Fe2 এই বিক্ৰিয়াটো হৈছে এটা কি বিক্ৰিয়া আমি বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িছিলো সংযোজন বিক্ৰিয়া পঢ়িছিলো বিযোজন বিক্ৰিয়া পঢ়িছিলো অপসৰণ বিক্ৰিয়া পঢ়িছিলো দ্বি-অপসৰণ বিক্ৰিয়া পঢ়িছিলো গতিকে এই বিক্ৰিয়াটো হৈছে কোন ধৰণৰ বিক্ৰিয়া তোমালোকে যদি তোমালোকৰ পাঠটিত চোৱা তেতিয়াহ'লে এই বিক্ৰিয়াটো হৈছে এটা অপসৰণ বিক্ৰিয়া দ্বি-অপসৰণ বিক্ৰিয়া নহয় এটো অপসৰণ বিক্ৰিয়া এতিয়া আহোঁ আমি 3 নম্বৰটো কোৱেশ্চনলৈ 3 নম্বৰটো কোৱেশ্চন হৈছে HCl Fe HCl আৰু Fe এ বিক্ৰিয়া কৰিলে কোন দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব HCl আৰু Fe হৈছে ইয়াতে কি বিক্ৰিয়ক পদাৰ্থ গতিকে ইহঁত দুটাৰ মাজত বিক্ৰিয়া হলে কোন দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব ঠিক আছে শুদ্ধ আনসাৰটো হৈছে A হাইড্ৰোজেন আৰু FeCl2 উৎপন্ন হ'ব নোটন কৰি লৈছা ঠিক আছে এতিয়াটো আমি আহো চতুৰ্থটো কোৱেশ্চনলৈ চতুৰ্থটো কোৱেশ্চনক দিয়া আছে ক্যালসিয়াম অক্সাইডক কোৱা হয় ক্যালসিয়াম অক্সাইডক কি বুলি কোৱা হয় ক্যালসিয়াম অক্সাইডৰ আৰু এটা নাম আছে এই ক্যালসিয়াম অক্সাইডৰ নাম হৈছে কি পোৰাচুনক ক্যালসিয়াম অক্সাইড বুলি কোৱা হয় হিথিলিচুন কাক বোলে হিথিলিচুন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইডক হিথিলিচুন বুলি কোৱা হয় মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে সি ক্যালসিয়াম কাৰ্বনেট CaCO3 এখিনি নোট ডাউন কৰি লবা এটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কক হিথিলিচুন বুলি কোৱা হয় আৰু মাৰ্বলক কোৱা হয় ক্যালসিয়াম কাৰ্বনেট আৰু ক্যালসিয়াম অক্সাইডক কি বুলি কোৱা হয় পোৰাচুন বুলি কোৱা 5 নম্বৰটো কোৱেশ্চনত চোৱা CaOH2 কাৰ্বন ডাই অক্সাইড এই দুটা বিক্ৰিয়ক পদাৰ্থই বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় আমি ইয়াত পালো ওয়াটাৰ উৎপন্ন হয় গতিকে অপচন এ ইয়াতে স্পেস দিয়া আছে ব্ল্যাঙ্ক দিয়া আছে এই জায়গাত আমাৰ কি পদাৰ্থ উৎপন্ন হ'ব কোনটো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তলত দিয়া ইয়াৰ শুদ্ধটো এনসাৰটো হৈছে ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম হাইড্ৰক্সাইডৰ যদি কাৰ্বন ডাই অক্সাইড গেছ উঠোৱা হয় তাৰ মাজেৰে তেতিয়া ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ মাৰ্বলৰ উৎপত্তি হ'ব এই কথাটো তোমালোকৰ বুকত আছে ধুনীয়াকৈ চাই ল'বা ঠিক আছে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 6 কোৱেশ্চন ডেছক প্ৰাকৃতিক গেছ বুলি কোৱা হয় তলৰ কোনটো প্ৰাকৃতিক গেছ বুলি কোৱা হয় শুদ্ধটো হৈছে মিথেনক প্ৰাকৃতিক গেছ বুলি কোৱা হয় বুকত আছে চাই ল'বা ঠিক আছে এতিয়া আমি 7 নম্বৰটো কোৱেশ্চনলৈ 7 নম্বৰটো কোৱেশ্চন হৈছে তলৰ কোনটো এটা তাপগাহী বিক্ৰিয়াৰ উদাহৰণ তাপগাহী মানে কি যিবোৰ বিক্ৰিয়াত কি হয় তাপ শক্তি শোষণ হয় এই বিক্ৰিয়াবোৰ হৈছে তাপগাহী বিক্ৰিয়া অৰ্থাৎ সিলভাৰ ব্ৰোমাইড সিলভাৰ ক্লোৰাইড এই দুটা হৈছে কি তাপগাহী বিক্ৰিয়া তেনেকৈ তোমাৰ ক্যালসিয়াম কাৰ্বনেট হৈছে তাপগাহী বিক্ৰিয়া অৰ্থাৎ তাপৰ উপস্থিতিত বিক্ৰিয়াটো সংঘটিত হৈছে গতিকে তাপ শক্তি শোষণ হৈছে কিন্তু অপচন সি ক্যালসিয়াম অক্সাইড আৰু ওয়াটাৰ মাজত বিক্ৰিয়া হলে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় এটো এটা তাপগাহী বিক্ৰিয়াৰ উদাহৰণ নহয় আমাক নহয় সুধিছে যিহেতু এতিয়া আহোঁ আমি কোৱেশ্চন নাম্বাৰ 8 পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত এনড আৰু কেথোডত উৎপন্ন হোৱা গেছ হল তলৰ কোনগিটা গেছ
এনড আৰু কেথোডত উৎপন্ন হয়। এনড আৰু কেথোড পানী বিদ্যুৎ বিশ্লেষণ পঢ়িছা তোমালোকে। এতিয়া পানী বিদ্যুৎ বিশ্লেষণ কি উৎপন্ন হৈছিলে? আমি হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হৈছিলে। কিন্তু এনডত কি গেছ উৎপন্ন হৈছিলে আৰু কেথোডত কি গেছ উৎপন্ন হৈছিলে? অৰ্থাৎ অপশ্যন নম্বৰ বি হৈছে ইয়াত শুদ্ধ উত্তৰ। এনডত উৎপন্ন হৈছিলে অক্সিজেন গেছ আৰু কেথোডত উৎপন্ন হৈছিলে হাইড্ৰজেন গেছ। নেক্সট হ'ব আমি কুৱেশ্যন নম্বৰ 9। সূৰ্যৰ পোহৰত চিলভাৰ ক্লৰাইড ৰাখিলে চিলভাৰ ক্লৰাইডৰ বগা ৰং ডেছ ৰঙলৈ সলনি হয়। চিলভাৰ ক্লৰাইডক যদি সূৰ্যৰ পোহৰ ৰখা হয় তেতিয়াহ'লে সূৰ্যৰ পোহৰ ৰখাৰ ফলত চিলভাৰ ক্লৰাইডৰ যিটো বগা ৰং সেই ৰংটো কিহলৈ সলনি হয়? অপশ্যন নম্বৰ ডি, অৰ্থাৎ বগা ৰং মটীয়া হৈ পৰে। চিলভাৰ ক্লৰাইডৰ বগা ৰং মটীয়া হৈ পৰে। নোট ডাউন কৰি ল'বা ধুনীয়াকৈ। তাৰপিছতে আহিলে লাষ্ট কুৱেশ্যন। আজি ভিডিঅ'টোৰ শেষৰটো MCQ হৈছে এটা কনিকেল ফ্লাক্সত কেইটুকুৰামান জিংক লৈ তাত লঘু ছালফাৰিক এচিড যোগ কৰিলে উৎপন্ন হোৱা গেছটো হ'ল। কি কৈছে? কনিকেল ফ্লাক্সত জিংকৰ টুকুৰা লৈ তাত যদি আমি লঘু ছালফাৰিক এচিড অৰ্থাৎ H2SO4 যদি আমি এড কৰোঁ, ক'ত এড কৰোঁ? জিংকৰ টুকুৰা, তেতিয়াহ'লে কি গেছৰ উৎপত্তি হ'ব? গেছটো হৈছে হাইড্ৰজেন গেছ। আটাইকেইটা কুৱেশ্যন আমি যিবিলাক ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে সেই ভিডিঅ'সমূহ ধুনীয়াকৈ সুন্দৰভাৱে এক্সপ্লেনেশ্যন দিয়া হৈছে আৰু সেই এক্সপ্লেনেশ্যনৰ পৰাই MCQ কেইটা লোৱা হৈছে আৰু দেখা গৈছে পৰৱৰ্তী প্ৰিভিয়াছ ইয়াৰত এই কুৱেশ্যনকেইটা আহিছে। গতিকে যিসকলে ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে সুন্দৰভাৱে ভিডিঅ'বোৰ চাবা, মই কোৱাৰ ধৰণে নোট বনাবা, চাবা। প্ৰত্যেকটো কুৱেশ্যনে তোমালোকে এক্সামত ছল্ভ কৰিব পাৰিবা। সি লাগিলে MCQ হওক, লাগিলে ডেছক্ৰিপটিভে হওক। ঠিক আছে। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে। ইয়াৰ পিছত আৰু 20টা মই MCQ লৈ আহিম এইটো লেচনৰ। যদি এইটো ভিডিঅ'ত মই সঁহাৰি পাওঁ, তোমালোকৰ লাইক পাওঁ, ছাবস্ক্ৰিপশ্যন পাওঁ, তেতিয়াহ'লে মই আৰু 20টা নহয় 50টা MCQ লৈ আনিম এইটো লেচনৰ, যিখিনি আগৰ এক্সামবিলাকত আহিছে। গতিকে কমেণ্ট কৰিবা MCQ লাগে নে নালাগে। ঠিক আছে। আজিলৈ আহিছোঁ। বাই বাই।